নমস্কাৰ বন্ধুসকল, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আপোনালোকে গম পালেই থাম্বনেইলত যে লকডাউন হোৱাৰ লগে লগে আমাৰ কামবিলাক বন্ধ হৈ গ'ল। বিশেষকৈ আমি ৰঙৰ কাম কৰোঁ। ৰঙৰ কাম যেতিয়া লকডাউন হৈ গ'ল, লকডাউন হোৱাৰ লগে লগে দোকানবিলাক বন্ধ হৈ যালে, আমাৰ কাম বন্ধ হৈ গ'ল। তাৰপৰা ভাবিলোঁ লকডাউনত থাকি এতিয়া বৰ্তমান ঘৰত এলাহ লাগি গৈছে। ভাবিলোঁ কি কৰিম। তাৰপৰা লগৰ এজনে ক'লে বোলে সিহঁতৰ মাটি আছে, তাতে খেতিকে কৰোঁ ব'ল, শাক চব্জি খেতি। তাৰপৰা ব'ল নহ'লে খেতিকে কৰোঁ। খেতিৰ বিষয়ে ইমান জ্ঞান নাই, তথাপিও লগ ধৰিলে যেতিয়া ব'ল এবাৰ কৰিয়ে চাওঁ কেনেকুৱা লাগে। তাকে আপোনালোকক আজি প্ৰথম আমাৰ খেতি আৰম্ভ আজি হ'ল এসপ্তাহমান, তাকে দেখুৱাম আপোনালোকক কি কি ৰুইছোঁ। এইটো আমাৰ ঘৰ। এইখিনি মাটিখিনি হয় জেউনা মৰা, দেখাই পাইছে চাগে, এইখিনি এখন জেউনা। বিশেষকৈ ইয়াত ৰুইছোঁ অমিতা, কি বঙালী অমিতা বুলি কয়, ৰেড লেডি অমিতা। এই অমিতা। এইখিনি কৰিছোঁ তৰৈ হয়। এই লাইনটো তৰৈ, এইটো মোৰ আৰু এইটো মোৰ, এইখিনি তৰৈ। কোমোৰা দিছোঁ, কোমোৰাই বগাব লৈছে আৰু। ৰঙা পোকে পাতবিলাক খাইছে মানে। এইবিলাক পোকবিলাক ৰঙা এইবিলাক পোকবিলাকে পাতবিলাক খাই দিছে। আমি ইমানকৈ ভালকৈ নাজানো কি দিব লাগে ঔষধ, আৰু চূণকে মাৰি থৈ দিছোঁ আৰু। কোনোবাই যদি জানে কি ঔষধ দিলে পোকবিলাক যায়, আমাক কমেণ্ট কৰি জনাব। এই ৰঙা পোকবিলাকে পাতবিলাক মানে খায়। এই লাইনটো ভেন্দি দিছোঁ, তালৈকে ভেন্দি। ৰঙালাও হয়, ৰঙালাও গছ। ইয়াতো পোকবিলাকে মানে পাতবিলাক পূৰা খাই দিছে। এই ৰঙা পোকবিলাক চাওক, এই পোকটোৱে পাতবিলাক পূৰা খাই দিয়ে। আৰু এইখিনি বা জিকা হয়। এই দুইটা লাইন জিকা। হয় দুইটা লাইন। জিকা। এইখিনি ভেন্দি সিঁচি দিছিলোঁ, নহ'ল ভালকৈ। জলকীয়া ৰুই দিছোঁ, মাইক্ৰ' জলকীয়া। এইটো আমাৰ দেশী অমিতা, গাঁৱত যিটো অমিতা লাগে সেইটো অমিতা দিছোঁ। এইখিনি গোটেই লাইনটো জলকীয়া আছে তালৈকে। পদিনা হয়, আপোনালোকে কি বুলি কয় বাৰু, আমি পদিনা বুলি কওঁ। দমকল পানী দিবৰ কাৰণে দমকল এটা লাগে কাৰণে দমকল এটা পুতিয়ে লৈছোঁ আৰু। মানে এইখিনি আছিল আমাৰ খেতি আৰম্ভ। তাৰবাবে আৰু লগাম কিবা কিবি, ইমানকৈ নাজানো খেতিৰ বিষয়ে। কোনোবাই যদি জানে অভিজ্ঞ লোকে যে এই ছিজনটোত কি খেতি কৰিলে ভাল হয়, কি লগাব লাগে, আপোনালোকে জনাব। কাৰণ আমি এইবাৰ
প্ৰথম খেতি কৰিছোঁ। এনে ঘৰত থাকি থাকি এলাহ লাগি যায়, লকডাউন, কাম নাই, কিনো কৰিম তাকে ভাবিলোঁ এবাৰ খেতি অলপকে কৰোঁ। আমি ভালকৈ নাজানো, তথাপি কোনোবাই যদি জানে জনাব। এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।